মেৰাজুল আহমেদৰ ৰচনাৰে ৰিয়ানজ্যোতি শৰ্মাৰ আবৃত্তিত এটি কবিতা। ছাৰ, সহায় এটা বিচাৰি আহিছিলোঁ, চাকৰিৰ সহায়। কি ক'লে ছাৰ? টেবুলৰ তলেৰে একো দিবলৈ অনা নাই। ইণ্টাৰভিউ দিওঁ ছাৰ, কিন্তু আমাৰ দেখোন ৰিজাল্টেই নাহে। মাৰ্কশ্বিট ভালে, অৰ্থনীতিত গ্ৰেজুৱেশ্যন, সকলোবোৰ ভালে ৰাখিছোঁ। মাৰ্কশ্বিট, এডমিটৰ ফাইলটো মোৰ বিচনাৰ তলতে থাকে। সেইবোৰক লৈয়ে ৰাতি হ'লে সপোন দেখোঁ চাকৰিৰ। ছাৰ, চাকৰিৰ বজাৰখন বৰ নিষ্ঠুৰ। কোনেও কাকো চিনি নাপায়, কেৱল মোটা অংকৰ টকাৰ টোপোলা। নাই নাই, ইমানবোৰ টকা আমাৰ নাই ছাৰ। মধ্যবিত্তই আমাক কোঙা কৰি দিছে, তাতে আকৌ মূল্য বৃদ্ধি। ছাৰ, চাকৰি এটা যোগাৰ কৰি দিব নেকি? চহৰত অট্টালিকা সজাৰ কথা নাভাবোঁ, শীততাপ নিয়ন্ত্ৰিত গাড়ীটো প্ৰেমিকাক লৈ ফুৰাৰ কথা নাভাবোঁ। ছাৰ, গাঁৱৰ সেই খেৰৰ জুপুৰিটোতে থাকিম। ৰোগীয়া মাক এবাৰ ভাল ডক্তৰক দেখুৱাই চিকিৎসা কৰিবলৈ দুৰ্বাৰ হেঁপাহ। এতিয়া দেউতাই একো কৰিব নোৱাৰা হৈ আহিছে, অলপ জিৰণি দিব মন। দুচকুত সপোন নথকা নহয় ছাৰ। সমাজত নামী ব্যক্তি হোৱাৰ কথা ভবাই নাই। জীৱনটো আছে বাবেই জীয়াই থকাৰ কাৰণে যুঁজি আছো। ছাৰ, সহায় এটা বিচাৰি আহিছিলোঁ, চাকৰি এটাৰ। ধন্যবাদ।